তো সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো অলপ আন্ধাৰত দেখা পাব পাৰে, মই আছোঁ বৰ্তমান মনালিছাহঁতৰ ঘৰত। মানে তাই এটা কিবা ভিডিঅ' বনাম বুলি কৈ আছে, তো আজি আহিলোঁ। তো ৰঙালী বিহুৰ শুভেচ্ছা থাকিল সকলোকে আৰু মোৰ ফালৰ পৰা। আৰু ইয়াৰ লগত মানে কিবা এটা ভিডিঅ' বনাম বুলি কৈছে, তো সেইকাৰণে আহিলোঁ। বহুত দিনৰ পৰা কৈ আছে মানে পাগল কৰি দিছে মানে মাথা এটা, সেইকাৰণে আহিলোঁ। অলপ চলপ মানে ভিডিঅ' কৰা হ'ল। তো আপোনালোকক মই লিংকটো দি দিম, মানে তাইৰ চেনেলতে আহিব, কিন্তু মোৰ তাতে নাই। মোৰ তাতে তো ব্লগিঙে মেথছ। তাৰপিছত আৰু অহাকালিও এটা মোৰ প্লেনিং আছে কিবা এটা কৰাৰ, এটা কৰিম বুলি ভাবিছোঁ, এটা বেলেগ এটা ইউটিউবাৰৰ লগত। তো সকলোৱে চিনি পাব যদি দেখা পায়, মই কালি দেখুৱাই দিম। তো সেইটো মানে এইটো ব্লগতে দেখুৱাই দিম, মই এইটো ছিংগল কৰি নিদিওঁ, সেইটোৰ লগত দিম একেলগে, সেইটো মই ব্লগ কৰিয়ে দিম। বাকী এই লগত এইখিনি কৰি লওঁ, তাৰপিছত তাইও ব্লগিঙো কৰে, বাকী ক'ৰবাৰ ভিডিঅ' অলপ চলপ এনেকৈ কৰি থাকোঁ, তাই কৰি আছে। বাকী তাই কিবা এটা বস্তু আনিব গৈছে, তলত গৈছে এতিয়া। চ' বহুত দিন দিব পৰা নাই, তো বেয়া নাপাব, কাৰণ মই অলপমান মানে বিজি হৈছিলোঁ। কেনে হৈছে মোৰ হেয়াৰ ষ্টাইল অলপমান চেঞ্জ কৰি দিছোঁ এইবাৰ। এই আহিছে হা, এইজনী বিৰাট ফাল্টু মানুহ থাকে, জেতুকা নাই। এইটো কি বুলি কয়, তো মেটলিছ কিবা নাজানো। চ' সেইকাৰণে এই কিবা ভিডিঅ' বনাই দেই। কি বনাবি এতিয়া? মই ভাবিছোঁ জেতুকা লগাম, যিহেতুকে বিহু নাচনীৰ হাতত জেতুকা থাকিব লাগে। কিন্তু এতিয়া জেতুকা লগাই আৰু অলপ প্ৰথমৰ পৰা কৈ আছে, কি প্ৰথমৰ পৰা ক'ব দে ক। এতিয়া মই জেতুকা লগাম, মানে কি জেতুকা বিহু নাচনীৰ হাতত জেতুকা লাগে, সেইটো মেইন আৰু জেতুকা। কিন্তু এতিয়া জেতুকা লগাই কেতিয়া ভিডিঅ' বনাম আৰু কালাৰ নুঠিব, তাৰ কাৰণে আপোনালোকৰ ওচৰত মই সহজ উপায় আনি দিছোঁ। সেইটো হৈছে মেট লিপষ্টিক, যিটো সকলো ছোৱালীৰ লগত থাকে। এতিয়া মই এইটো ধুনীয়াকৈ লগাম আৰু বছ। আজিকালি জেতুকাৰ মানে হেৰি নাই, সন্মান নাই জেতুকাবিলাকৰ। সন্মান নাই, সন্মান আছে বহুতখিনি, জেতুকাডাল মই বহুতখিনি সন্মান কৰোঁ জেতুকা। কিন্তু মানে এতিয়া জেতুকা কেতিয়া লগাম, কেতিয়া ৰং কৰিম, ৰং উঠিব বনাই তাৰপিছত আপোনালোকক দেখাইছোঁ। এই বুকিয়ে থাকিব, তাই শেষ নহয় জেতুকা লগাওঁ আৰু বঢ়িয়া। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো সকলোৱে যাতে ৰঙালীক আদৰে ভালদৰে। আঙুলি ল'ব লাগিব, আঙুলিক নালাগে আঙুলিক নালাগে, হৈ যাব তাতে। এই দুটা চাইডে লগালে হৈ যাব, বেলেগ নালাগে আৰু। চ' ভিডিঅ'টো কৰি উঠোঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। আঙুলিক নালাগে বুলি কৈ আছোঁ। সেই গোটেই লাল হৈ যাব, এনেকুৱা লাল নালাগে। সেই দুয়োফালে হৈ গ'লে হৈ যাব না, আঙুলিত নাচায় না। কি যে হ'ব, এই পাগল না পাগল কি কবি। আচাৰ আছে, এই আচাৰ ভাল না বেয়া? কিমান দিন হ'ল এতিয়া একেবাৰে এই জন নাম উঠি গৈছে এইটো। এবাৰ মই খপা বান্ধিলোঁ আৰু জেতুকা দুহাতত তো যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল, কাৰণ মই সোনকালে মানে ঘৰত যাব লগা হ'ল, সেইকাৰণে নোৱাৰিলোঁ কৰিব। আজি আৰু নেক্সট দিনা কৰিছোঁ, তো কেনেকুৱা হয় চাওঁ। চ' বিজয়নগৰ আহি পালোঁ, ত' আজি নেক্সট দিনা। চ' আজি মানে প্লেন কৰাৰ কথা আছিলে, তো আহি আছে মোৰ বন্ধু এজন। চ' সিহঁতৰ লগত কৰিব লাগে। তো বিজয়নগৰত আছোঁ বৰ্তমান, মই ইয়াতে কোৱালি চকত, কোৱালি মানে হাইস্কুলৰ ইয়াতে ৰখি আছোঁ। সিহঁতে আহিম বুলি কৈছে, তো আহি আছে। চ'
আজি এটা মজা ভিডিঅ' হ'ব তো চাই দিয়ক ভিডিঅ'টো একেলগে কি করবি ফালাফালি হ্যাঁ ফালাফালি করবি আজি ফালাফালি করে দিব আজি ব্লগিং আই গেল আমার গ্যাং আজি কেনে করবি কেনে আজি ফালাফালি করবি পুরা চ কোনফালে আগত যাও আগত পুলিচ পাই তোত চলো তো আমাৰ ভিডিঅ'ৰ কাৰণে অকণমান কিবা মানে বস্তু লাগে তো সেইকাৰণে আমি এখন দোকানত আহিছোঁ মানে বিহু আহি আছে তো সেইকাৰণে মানে হেৰি কৰিম বুলি ভাবিছোঁ মানে গামোচা আৰু কিবা বস্তু এটা ৰিয়েকশ্যন চাম আৰু মানুহবিলাকৰ সেইকাৰণে এখন দোকানত আহিছোঁ তো এইটো এটা আৰু আহি আছে চাই থাকিব চ' এইখিনি আমি গামোচা ল'লোঁ দাদাৰ তাৰ পৰা এইখিনি তো এই চাৰিখন আমি লৈ ল'লোঁ চাৰিখন তো আমি এইখিনি গামোচাই লৈ ল'লোঁ আৰু এতিয়া ডিছকাউণ্টটো কোনখিনি ক'ব চাই দিয়ক তো ঠিক আছে আমি এইটো লৈ ল'লোঁ এতিয়া বৰ্তমান আৰু কি দুজন গ'ল আৰু তেল ভৰাব গৈছে তো সিহঁতো আহি আছে একেলগে গৈ পেলাই আপুনি ভিডিঅ'টো শ্বুট কৰি আছোঁ চাই থাকিব ভিডিঅ'টো ফুল এক্সাইটমেণ্ট হৈ আছোঁ আৰু এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে আপোনালোকক এইবিলাক মুঠতে সদায় আছোঁ পইচা আৰু কিবা কবি আকৌ অলপ পাছত ভিডিঅ'টো চাই থাকিব লাগে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থাকিব একেলগে কেমেৰাৰ আগত দিয়ে যায় মাত গাড়ী খান যা লৈ গেল যা হা এই দেখতে করি গাড়ীখন লৈ গেল তো বৰ্তমান আহি পালোঁ আমি বজাৰ তো বজাৰত আমি এটা শ্বুট লোৱাৰ কাৰণে আহিলোঁ বিচাৰি পোৱা নাই এতিয়া মানে মানুহ এতিয়া বিচাৰি পোৱা নাই চাই আছোঁ তো শ্বুটটো অতি সোনকালে কৰিব লাগে চাই আছোঁ আৰু বাক্ৰা পোৱা নাই তো আমি প্ৰেংক ভিডিঅ' মানে আমাৰ ছ'চিয়েল এক্সপিৰিয়েঞ্চ ভিডিঅ'টো কৰি আহিলোঁ এতিয়া গৈ আছোঁ আমাৰ তাত মই মানে এতিয়া গম পাই কি কৰিছোঁ সিহঁতৰ তাতে মানে ডিউটিত যাব লগা আছে সেইটোৱে তো সেইকাৰণে আমি সোনকালে আহিলোঁ যোনটিও আছে মোৰ লগত য়েছ তো গৈ আছোঁ এতিয়া আৰু ভিডিঅ'টো অতি সোনকালে আহি আছে মোৰ তাতো আহি আছে ইয়াৰ তাতো আহি আছে ভিডিঅ'টো মানে সেই দুটাতে দিম তো চাই ল'ব আপোনালোকে কেনেকুৱা হৈছে আৰু কমেণ্ট কৰি জনাব